কাক লাগে যুদ্ধ? ভিতৰে বাহিৰে বাহিৰে ভিতৰে কাঙাল হ'বলৈ আৰু কাঙাল কৰিবলৈ? কিয় লাগে এখামুচ মাটিত জুটপুট খাই প্ৰলাপ বকিবলৈ? কাঢ়ি লোৱাৰ কোৰহালবোৰ, নিমিষতে শেষ হৈ যোৱা শৰীৰবোৰ, তেজেৰে তুমৰলি মানুহবোৰ, বাট চাই থকা মাকবোৰ, কান্দি থকা কণমানিবোৰ, হতাশ হৈ পৰা পত্নীবোৰ আৰু প্ৰেমিক সৈনিকবোৰ। কিয় লাগে কুৰুক্ষেত্ৰ? ইয়াত তাত ছোভিয়েট বা ইউক্ৰেইনত, চীনত বা আজাৰবাইজানত, আমেৰিকাত কিয় লাগে কুৰুক্ষেত্ৰ? ঘৰত বা বাহিৰত? কিয় লাগে ঢাল তৰোৱাল, এটম, নিউক্লিয়াৰ? ভাঙিবলৈ কিমান যে সহজ, গঢ়িবলৈহে টান। হেৰা, ভাঙি যোৱা ঘৰবোৰ, ভাঙি যোৱা বুকুবোৰ, মৰি যোৱা চৰাইবোৰ আৰু সপোনবোৰ, গছবোৰ, কণমানি শিশুবোৰ জীয়াই তোলাইতো টান। কাক কম? কোনে শুনিব? বন্ধ হৈ থকা মনবোৰ কোনেই বা খুলিব?